নমস্কাৰ, মই স্বপ্নমী য়াসমিনে কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰত 4টা ড্ৰাগছ কণ্টেইনাৰ সহ আটক এটা বিখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। হয়, চুলতান শ্বেইখ নামৰ এক বিখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে। 17 এপ্ৰিলত বিয়লি 3 মান বজাত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আৰক্ষী বিষয়া শ্যামন্ত শৰ্মাৰ নেতৃত্বত জখলাবন্ধা আৰু বাগৰি অন্তৰ্গত আৰক্ষী দলে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক। বহুদিনৰ পৰাই এই ড্ৰাগছ সৰবৰাহকাৰীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলত। অৱশেষত আৰক্ষীৰ জালত পৰে এই বিখ্যাত ড্ৰাগছ সৰবৰাহকাৰী চুলতান শ্বেইখ। এনেধৰণৰ খবৰ পাবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।